শুনক বন্ধুসকল, এই যে বতাহজাক বৈ আছে, এয়া কেৱল বতাহ নহয়, ইয়াত মোৰ উপৰি মোৰ পূৰ্বপুৰুষৰ ঘাম আৰু আশীৰ্বাদৰ গন্ধ আছে। মানুহে কয় পৰিচয় হেনো কাগজত থাকে, মই কওঁ পৰিচয় থাকে তেজ আৰু মাটিৰ ধূলিত। মোৰ জন্ম ইয়াতেই। মই এই গলি চোৱাক আৰু দোকানবোৰ আড্ডাবোৰ মোৰ বাবে কেৱল ঠাই নহয়, মোৰ অস্তিত্ব। যেতিয়া মই খোজ কাঢ়িবলৈ শিকিছিলোঁ তেতিয়া মই ইয়াৰ ধূলিকণা লৈহে শিকিছিলোঁ। সেই আজি বুকুত হাওৰ বান্ধি থিয় হওঁ আৰু তেতিয়াই মানুহে বুজি পায় যে ই ক'ৰবাৰ পৰা অহা নাই, ই ইয়াৰেই মানুহ হয় আৰু ই ইয়াতে জন্ম লৈছে। আপোনালোকে মোৰ ভাষাটো শুনিছেনে? ইয়াত যেনেকৈ মৰম আছে তেনেকৈ যুঁজ দিয়াৰ জেদো আছে। আমি যেতিয়া কথা কওঁ তেতিয়া কেৱল শব্দ নোলায়, আমাৰ আবেগৰ পৰা ওলাই আহে। সৰুৰে পৰা দেখিছোঁ অভাৱৰ সৈতে যুঁজ কৰা, কিন্তু কোনোদিন মোৰ ধোৱালৈ শিকা নাই। কাৰণ এই মাটিত আমাক শিকাইছে যেই নহওক নিজৰ শিপা যেন কেতিয়াও ঢিলা নহয়। বহুতে কয় বাহিৰলৈ গৈ ডাঙৰ মানুহ হ'ব লাগে। মই কওঁ ডাল পাত যিমানেই ওপৰলৈ নুঠক কিয় তাৰ শক্তি কিন্তু মাটিৰ তলতেই থাকে। মোৰ যুঁজখন কেৱল মাটিৰ সন্মান বচোৱাৰ যুঁজ নহয়। মই যেই নকৰোঁ, যলৈ নাযাওঁ, মোৰ খোজ, মোৰ গাঁও, মোৰ চহৰ, মোৰ সংস্কৃতিহে ছাপ থাকে। মোৰ কথা বতৰা আৰু চকুৰ তেজ দেখিলে বুজা যায় যে মই বাহিৰৰ পৰা অহা নাই, মই এইখন ঘৰৰে ল'ৰা। হয়, মই ইয়াতে জন্মিছোঁ, ইয়াতে ডাঙৰ দীঘল হৈছোঁ আৰু এই মাটিৰ ধাৰ সোধাটোৱে মোৰ জীৱনৰ লক্ষ্য। যদি কোনোবাই সোধে তোৰ পৰিচয় কি, মই গৌৰৱেৰে কওঁ যে মই অসমীয়া আইৰ সন্তান। মোৰ হিৰে হিৰে যি তেজ বৈ গৈছে তাত ব্ৰহ্মপুত্ৰৰ পানী আৰু মাটিৰ সুবাস মিহলি হৈ আছে। যদি আপোনাৰো যদি নিজৰ মাটিৰ প্ৰতি একেই মৰম আছে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট লিখি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। জয় আই অসম।